অখিল গগৈ তেওঁৰ কথা কি ক'ব তেওঁ গৈ এই মিয়া মহিলাসকলক চুমা খাই থাকে যি সকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ 860জনে জীৱন বলিদান দিলে অসমৰ অস্তিত্ব য'ত বিপন্ন হৈছিলে বুলি 6টা বছৰ অসমে আন্দোলন কৰিলে যিসকলৰ আগ্ৰাসনৰ কাৰণে আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে বুলি অসমৰ ৰাইজ সন্তুষ্ট হ'ল জীৱন জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু সেইসকলক গৈ পিনি তেওঁলোকে গৈ চুমা খাই থাকেগৈ গতিকে অখিল গগৈ তেওঁ কাৰ হৈ কি এজেণ্ডা লৈ পিনি অসমত ৰাজনীতি কৰি আছে উজনি অসমত আহিলে জাতীয়তাবাদী বুলি ক'ব বিচাৰে তেওঁলোকতকৈ আৰু ভণ্ডামি কিবা আছে নেকি আমিতো খুল্লুম খোলা ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ সেইকাৰণে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমি অধিকাৰ আমি প্ৰদান কৰিছোঁ আমি বনাঞ্চলৰ পৰা তেওঁলোকে চুমা খোৱা মানুহবিলাকক আমি উচ্ছেদ কৰিছোঁ কাৰ স্বাৰ্থত অসমীয়া সমাজখনৰ স্বাৰ্থত আমাৰ উত্তৰ পুৰুষৰ কাৰণে নহ'লে আৰু 30 বছৰৰ পিছত তেতিয়াহ'লে কিয় নগাঁৱত চাকৰি কৰা ছোৱালীজনী আমাৰ কোনোবা ছোৱালী এজনী গৈ পিনি ট্ৰেন্সফাৰ কৰিবলৈ হুলস্থুল কৰি থাকে গোটেই বংশ পৰিয়াল আমাৰ ইয়ালৈ আহে অখিল গগৈ তেওঁলোকক কিয় ৰক্ষণাবেক্ষণ দিব পৰা নাই কিয় ধুবুৰীত যেতিয়া ANM কৰি থাকে এজনী ছোৱালী তাই আহি পিনি গোটেই বংশ পৰিয়াল লৈ আহি কয় যে ধুবুৰীত আমি কাম কৰিব নোৱাৰোঁ আমাক ট্ৰেন্সফাৰ কৰি লৈ আনক কিয় গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষাৰ কাৰণে আমি দায়বদ্ধতাৰে কাম কৰিম আমাৰ কৃষ্টি সংস্কৃতি আমি ৰাখিম বড়ো বাগৰুম্বা বিহুক বিশ্ব মঞ্চলৈ লৈ যাম আমি চৰাইদেউ মৈদামৰ ঐতিহ্যপূৰ্ণ সেই ইতিহাসক বিশ্ববাসীৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰিম শংকৰ গুৰুজনাৰ স্থানত কোনোবাই যদি অবৈধভাৱে বেদখল কৰে তেওঁলোককো কঠোৰভাৱে তেওঁলোকক উচ্ছেদ কৰি তাত আৱিৰ্ভাৱ ক্ষেত্ৰও নিৰ্মাণ কৰিম কাজিৰঙাৰ ফালে বেকাকৈ যদি কোনোবাই চায় তেওঁলোকৰ কাৰণেও আমাৰ তাতকৈ দুগুণ ৰঙা চকু ওলাব আমাৰ মাটি যদি দখল কৰে তেওঁলোকে আৰু কঠোৰভাৱে বুলডোজাৰ চলাই আমি তেওঁলোকক উচ্ছেদ কৰিম অখিল গগৈৰ নিচিনা তেওঁলোকৰ লগত আমি চুমা নাখাওঁ